আজিকালি মাৰ্কেট ডাউন দেই আমাৰ কোনো পাত্তাই নিদিয়ে ঠিক কৈছা হে এটা সময় আছিলে বুজিছা য'ত মানুহে মোৰ নাম শুনিয়ে ভয় খাইছিলে এনেকুৱা এটা সময় আছিলে এতিয়াতো মোৰ বেমাৰ হ'লে হস্পিটেলত একো পাত্তাই নিদিয়ে টেবলেট দুটা দি পেলাই ঘৰত পঠিয়াই দিয়ে আৰে মইতো এতিয়া ভেলুলেছ হৈ গৈছোঁ এই ডেংগু আজি ভেলুলেছ কোনো পাত্তাই নিদিয়ে কি ক'বা আৰে সেইবোৰতো ঠিকেই আছে মই একো নকৰাকৈ বদনাম হৈ যাওঁ কেনেকে কি ক'ব বুজিছেনে মই মাৰ্কেটত নোলোৱাকৈয়ে মাৰ্কেটত ওলাইছোঁ বুলি কৈ দিয়ে বহুতে এই স্পেচিয়েলি এই ইণ্ডিয়াৰ মিডিয়াবোৰ কেতিয়াবাতো মোৰ নিজৰ ওপৰতে ডাউট হৈ যায় হয় নে নহয় হ'ব সোয়াইন ফ্লু অলপ বেছি হ'ল নেকি এইটো এখেত আকৌ কোন আৰে চিনি পোৱা নাই নেকি ইনফ্লুৱেঞ্জা আকৌ পুৰণা জামানাৰ বেমাৰী যে ইনফ্লুৱেঞ্জা সেই তাহানি দিনৰ এই যুগটো এটা বেলেগ আছিলে ইনফ্লুৱেঞ্জাৰ যুগটো কি পুৰণা জামানা এতিয়াও আগৰ জোৰ চৰ জোৰটো আছে বুজিছেনে নাই আচ্ছা ৰ'বচোন ৰ'ব অকণমান ৰ'ব মই এটা কথা কওঁ এই যে মাৰ্কেটত যে এটা যে নতুনকৈ ওলাইছে কিবা এটা ভাইৰাছ শুনিছেনে নাই তুলনা ভাইৰাছ নহয় কৰ'না ভাইৰাছ সি কিন্তু হিলাই দিছে দেই গোটেই দুনিয়াখন আৰু সি ইমান দিন থাকিও গৈছে আমিনো তাৰ নিচিনাকৈ ইমান খফ খেলাব কেনেকৈ পৰা নাই সি ইমান যে পাৰিছে আমাৰ কি কম আছিলে কৰ'না ভাইৰাছ বোলে নামটো কমটি সেইটোৰ উত্তৰ মই দি আছো মই আপুনি কোন বাৰু আৰে চিনি পোৱা নাই নেকি এই কৰোণা কৰোণা যে কৰোণা हा स्वागत नहीं करोगे हमारा हाँ स्वागत क्या करूंगा तुम खुद ही आ गया और हम सब लोगों का वाट लगा दिया কি আপোনালোকে ভালে পাব লাগে মই ভাইৰাছৰ ভয়টো মানুহ ৰাইজৰ মাজত সোমাই থৈ দিছোঁ তাতেও যাতে নাভাবে যে আমি ইউজলেছ হয় আমাৰ কোনো এফেক্ট নহয় তাহাঁতৰ ওপৰত কি হৈছে আৰু আমাৰ নাম নিচানা নাইকিয়া কৰি পেলাই দিছে আপুনি ক'ত নাম নিচানা নাইকিয়া কৰিছোঁ নিউজ চেনেলবোৰত দেখা নাই কৰোণাৰ কিবা নাম ল'লে ডেংগুৰ লগত কিবা কম্পেয়াৰ কৰে সোয়াইন ফ্লুৰ লগত কিবা কম্পেয়াৰ কৰে তে ক'ত আপোনালোকৰ নাম নিচানা নাইকিয়া হৈ গৈছে চবটো আপোনালোকৰ নামৰ লগতে আহে উল্টা নাম আৰু নিচানা আৰু বেছিকৈ ওলোৱা হৈছে আপোনালোকৰ মোৰ কাৰণে নাই দেই এইটো কিন্তু একো এটা ভাল কথা হোৱা নাই দেই মই মাইকীৰ আগত লাজ পাব লগা হৈছে মোৰ মাইকীৰ আগত মই লাজ পাব লগা হৈছে আৰে চব কথাতে কৰোণাৰ লগতে তুলনা কৰি থাকিব কৰোণাই এইটো কৰিছে কৰোণাই সেইটো কৰিছে বা তুমি বোলে কি কৰিছা মই কি কৰিব লাগিবনো বেলেগকৈ চব কথাতে অকল কৰোণাৰ লগত তুলনা কৰি থাকিব আৰে এনেকৈ কেনেকৈ পৰিয়াল চলিব আমাৰ একো মানে ভেলুৱে নাইকিয়া হৈ থাকিলে কি কৰিলে ভাল হ'ব বাৰু একদম মানে মই যে কিমান যে সপোন চাইছিলো 2020 আকৌ ৰিভাইভ কৰিম চব নষ্ট কৰি পেলালে হে আপুনি আচ্ছা কিন্তু কৰোণা দা আপুনি ইমান লাষ্টিং কৰিবলৈ কেনেকৈ পাৰিছে বাৰু কওকচোন আপুনি মানে ইমান মানে আপুনি কেনেকৈ কৰিব পাৰিছে আপোনালোকৰ মানে আপোনাৰ মানে মই যিটো ক'ব বিচাৰিছোঁ কেতিয়ালৈকে থাকা প্লেন সেইটো কওকচোন আপুনি মোক সেইটো মোক কওক আপুনি কেতিয়ালৈকে থাকা প্লেন আপোনাৰ মই একো লাষ্টিং চাষ্টিঙৰ কৰা নকৰাৰ লগত একো কথা নাহে এতিয়া সেইবোৰ কথা হৈছে ইয়াৰে ৰাইজৰ লগৰ কথা এতিয়া তাহাঁতি যদি বিচাৰে কি মই থাকোঁ তাহাঁতৰ মাজত তেতিয়া মই কি কৰিব পাৰোঁ মইতো একো কৰিব নোৱাৰোঁ এতিয়া মোৰ কথাটো হৈছে শুনক এইবোৰ মোৰ ইছ্যুজ আছে আই হেভ ইছ্যুজ উইথ মাস্ক চেনিটাইজাৰ PPE কিটছ আৰু য়েছ মানুহ দূৰে দূৰে থাকিলেও মোৰ অলপ অসুবিধা হয় তো
তো যেতিয়ালৈ মানুহবোৰে সেই বস্তুবোৰ ব্যৱহাৰ নকৰে তেতিয়ালৈ মই থাকিম মাৰ্কেটত, তেতিয়ালৈ আপোনালোকেও চাব মই কি কি কৰিব পাৰোঁ। ৰাইজ চিন্তা নকৰিব, আৰে মাৰ্কেটত ভেকচিন ওলাব ন, তাৰপিছত চাম কোন কিমান পানীৰ মাছ। এই ভেকচিন ওলাওঁতে হৈছে আৰু এই নিউজত দেখোন সোনকালে ভেকচিন ওলাব বুলি কৈ আছে, কেতিয়াবা ওলাব এতিয়াতো? নিউজৰ কথা কৈ লাভ নাই। এতিয়া বৰ্তমান তাহাঁতি অমিতাভ বচ্চনৰ মানে পেচাবৰ ওপৰত পুৰা ফ'কাছ তাত দি আছে। তো অমিতাভ বচ্চনে পেচাব কেতিয়া কি কৰিছে, ঘাম, তেওঁৰ চকুৰ পানী, সেইবোৰতে ব্যস্ত। সেই ভেকচিনৰ কথা তাহাঁতৰ পৰা একো যি নিউজ দিয়ে সেইবোৰ চাই একো লাভ নাই, তাহাঁতৰ সেইবোৰতে ব্যস্ত। এই ৰাইজ যি হৈছে কিন্তু আমাৰ লগত একদম নাইনচাফি হৈছে দেই। তো এনেকে কৈ থাকিলেচোন এদিন আমি সেই ৰাস্তাত আহিব লাগিব। তো অসমৰ মানুহ বহুত আহিছে বানপানীৰ কাৰণে, আপোনালোকে ধৰক, যদি তাহাঁতক ধৰক, মই আৰু তাহাঁতক নধৰোঁ। ইমান কষ্ট অলৰেডি পাইছে তাহাঁতি, আৰু কষ্ট যে মই দিয়াত নাই আৰু। বাকী আপোনালোকৰ ওপৰত কথা। কৰোণা ৰাখি কয় হে, এইটো ভাল খবৰ এটা দিলে দেখোন হে। ভালটোতো হয়। হেল্ল', কি গণেশগুৰিত ভিৰ হৈছে? আৰু মাস্ক পিন্ধা নাই, ছ'চিয়েল ডিষ্টেঞ্চো ৰখা নাই। মজা, এইটো বঢ়িয়া খবৰ। হ'ব, মই সোনকালতে গৈছোঁ। নাই মই ব্যস্ত নাই, গৈ আছোঁ। সেয়া ডেংগুদা শুনিলে ন? গণেশগুৰিত বোলে ভিৰ হৈছে, ছ'চিয়েল ডিষ্টেঞ্চিং নাই, মাস্ক পিন্ধা নাই, চেনিটাইজাৰ কোনো ইউজ কৰা নাই। তো এইবোৰ মানুহ আছে যদি সেইকাৰণে মই ইয়াত ছাৰ্ভাইভ কৰিব পাৰোঁ, বুজিলে নাই? আৰু দিয়ক, পিছত আপোনালোকৰ লগত আলোচনা কৰিম যদি থাকোঁ। মোৰ মতেতো থাকিম, কিয়নে ৰাইজে মোক বিচাৰিছে চাগে ইয়াত। ঠিক আছে, যাওক। বাৰু ঠিক আছে দিয়ক। কৰোণা দা।